নমস্কাৰ, মই আজি জীৱনটোক সফল কৰি তুলিবলৈ 5টা বিশেষ প্ৰত্যাহ্বানমূলক উক্তি লৈ আহিছোঁ। এই উক্তিসমূহ আপোনালোকে আপোনালোকৰ জীৱনত প্ৰয়োগ কৰিলে আৰু পিছলৈ ঘূৰি চাব লগা নহয়। আপোনালোকে জীৱনৰ বাটত সফলতাৰে আগবাঢ়ি যাব পাৰিব। মই মীনাক্ষী, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিলোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নম্বৰ 1, আপুনি আপোনাৰ জীৱনৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লওক। দেখিব এসময়ত সিয়ে আপোনাক মানুহ কৰি তুলিব। নম্বৰ 2, মানুহ সফল তেতিয়া হয় যেতিয়া জগতক নহয় নিজক সলনি কৰিবলৈ চেষ্টা কৰে। নম্বৰ 3, সফলতা কেৱল 2টা কলাৰ ওপৰত নিৰ্ভৰ কৰে। সেই কলা 2টা হৈছে চেষ্টা আৰু পৰিশ্ৰম। চেষ্টা ইমান শান্ত হৈ কৰক যাতে সফলতা চিঞৰি আহে। নম্বৰ 4, আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান। গতিকে জীৱনৰ অকণমান সময় যুঁজি ভাগৰি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। নম্বৰ 5, কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। কথাখিনি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ নতুন কিছু কথাৰে নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।